বুধবাৰে মৰিগাঁৱত দাহ কৰা হয় ড্ৰাগছৰ লগতে জব্দকৃত নিচাযুক্ত সামগ্ৰী। ড্ৰাগছমুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰে চাৰিওফালে তীব্ৰতৰ হৈছে এতিয়া ড্ৰাগছ বিৰোধী অভিযান আৰু এই জব্দকৃত ড্ৰাগছসমূহ জ্বলাই দিছে আৰক্ষী প্ৰশাসনে। মৰিগাঁও মানিপুৰ জেল ফিল্ডত আৰক্ষীয়ে দাহ কৰে প্ৰায় 5 কোটি টকাৰ সামগ্ৰী। এয়া মৰিগাঁও জেল ফিল্ডৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ, হেৰইন আৰু ব্ৰাউন চুগাৰ এই দ্ৰব্যসমূহ মৰিগাঁৱত আজি দাহ কৰা হয়। বুধবাৰে মধ্য অসমৰ DIGৰ লগতে জিলা প্ৰশাসনৰ বহু বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দাহ কৰা হয় জব্দকৃত ড্ৰাগছ, হেৰইন আৰু ব্ৰাউন চুগাৰসমূহ। অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে, মাননীয় মুখ্যমন্ত্ৰীয়েও নিৰ্দেশ দিছে, আমাৰ আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধানে নিৰ্দেশ দিছে যে এইখিনি যিবিলাক অসমৰ বিভিন্ন থানাত, বিভিন্ন জিলাৰ থানাসমূহত যিবিলাক জব্দকৃত ড্ৰাগছ আছে, এইবিলাক কোৰ্টৰ আইনৰ যিখিনি নিয়ম, সেই নিয়মখিনি মানি চলি নিয়মৰ মাজেৰে কোৰ্টৰ পাৰ্মিশ্যন লৈ এইবিলাক ডিছপ'জ কৰিব লাগে, জ্বলাই দিব লাগে ৰাজহুৱাভাৱে। আৰু ইতিমধ্যে আৰক্ষী অধীক্ষকে আৰু আমাৰ থানাসমূহে মাননীয় আদালতৰ পৰা অনুমতি লৈছে, যিখিনি নিয়ম কৰিব লাগে, যিখিনি প্ৰচিডিঅ'ৰ আছে সেইখিনি ফ'ল' কৰিছে তেওঁলোকে। আৰু আজি আমি ইয়াত ৰাজহুৱাভাৱে সেইখিনি দাহন কৰিবলৈ ওলাইছোঁ। দাহন মানে এইখিনি যিখিনি বেয়া বস্তু সমাজৰ কাৰণে, তো সমাজৰ কাৰণে বেয়া বস্তুখিনি আমি শেষ কৰি দিব বিচাৰিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ, নিউজ টুডে অসম।